ইন্দ্ৰ দেখোন কিবা বজাৰ নিব আহিলা? অকণমান বজাৰো আছে আৰু লগতে এই ইহঁতকেইটাই মোক ৰাতিয়ে পুৱাৰ পৰা একদম জ্বালা কালা কৰি মাৰিছে। মানে এই ফুটুকা লাগে, কিবা ফুলজাৰি লাগে, কালাৰিং লাইট লাগে, মানে কি ক'ম আৰু মোৰ গৰম কৰি ইহঁত দুজনীকো লৈ আহিছা। কি নাম মাইনা তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়াংকী বৈশ্য। তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী পৰিস্মিতা বৈশ্য। অলপ মাটিৰ চাকি ল'ম বুলিহে আহিলোঁ। হয় নেকি? পিছে ব'লা তেন্তে অকণমান মোৰো চাকি ল'ব লগা আছে। আমি কিয়নো কান্দা কাটা কৰা তোমালোকে? মাইনা হা এতিয়া হোৱা নাই নহয়। ৰবা ৰবা, আমি গধূলিয়ে ফুটাম, ঠিক আছে? এতিয়া থৈ দিয়া, আমি তোমালোকক সাধু কথা কম দেই। বহা বহা বহা, থৈ দিয়া থৈ দিয়া থৈ দিয়া। তুমি নাকান্দিবা, তোমাৰ নাকান্দিবা গৌৰৱ, তুমি নাকান্দিবা। তোমালোকক এতিয়া মই সাধু কথা কম, শুনি যাবা হা? ঠিক আছে। নাতিয়ে হাত, তোমালোকক এতিয়া এটা মই প্ৰশ্ন সোধো, তোমালোকে পাৰিবা নে নোৱাৰা মই প্ৰমাণ চাম। প্ৰথমতে তুমি কোৱাচোন, দীপাৱলী মানে কি? মই নাজানো ককা। নাজানা? তুমি? মই নাজানো ককা। বাবু? ককা মই জানো। জানা? কোৱাচোন কোৱা। দীপাৱলী মানে হ'ল পদূলিৰ সন্মুখত কলগছ পুতি চাকি দি ফটকা ফুটোৱা দিন। আৰু কি জানা কোৱাচোন? এয়াই জানো ককা। আৰু তুমি তোমালোকক নাজানা? নাজানা। মই এতিয়া কওঁ শুনা। দীপাৱলী মানে হ'ল পোহৰৰ উৎসৱ, যি আমাক পোহৰ দিয়ে, আনন্দ দিয়ে। বহু বছৰ আগৰ কথা, দশৰথ নামৰ ৰজা এজন আছিল। তেওঁৰ 3জনী পত্নী আছিল আৰু 4জন সন্তান আছিল। তেওঁলোক সকলোৱে অযোধ্যা নগৰীত বাস কৰিছিল। কিন্তু দশৰথৰ এজনী পত্নীয়ে দশৰথৰ পুত্ৰ ৰামক লৈ বহুত জ্বলিছিল। তেওঁ ৰামক 14 বছৰলৈকে বনবাসত থাকিবলৈ দিবলৈ মহাৰাজৰ আগত কৈছিল। কাৰণ তেওঁৰ পুত্ৰ ভৰতে
তেতিয়াহে ৰাজসিংহাসনত বহিবলৈ পাৰিব। তেওঁ বহুত চালাকি কৰিলে। ৰজাই তেওঁৰ কথা অমান্য কৰিব নোৱাৰি ৰামক 14 বছৰৰ কাৰণে বনবাসত পঠিয়ালে। ৰামে তেওঁৰ প্ৰিয় পত্নী সীতা আৰু তেওঁৰ ভায়েক লক্ষ্মণৰ লগত বনবাসলৈ ওলাই গ'ল। কিছু বছৰ বনবাসত থকাৰ পিছত এদিনাখন সুপৰ্ণাখা নামৰ এজনী ৰাক্ষসীয়ে আহি ৰূপ সলাই ৰামক দেখি বিবাহৰ প্ৰস্তাৱ দিছিল। কিন্তু ৰামে মানি লোৱা নাছিল। ৰামে তেওঁক লক্ষ্মণৰ ওচৰলৈ যাবলৈ ক'লে। লক্ষ্মণেও তেওঁক বিবাহৰ প্ৰস্তাৱৰ পৰা লগে লগে নাকচ কৰি দিলে। সুপৰ্ণাখাই খঙতে তাইৰ আচল ৰূপ লক্ষ্মণৰ আগত দেখাই দিলে আৰু লক্ষ্মণে তাইৰ নাক আৰু কাণ কাটি পেলালে। ৰাক্ষসী সুপৰ্ণাখাই তাইৰ ককায়েক ৰাৱণৰ ওচৰলৈ গ'ল। ৰাৱণে অসুৰবোৰৰ সহায় ল'লে। এটা অসুৰে হৰিণৰ ৰূপ ধৰি ৰাম লক্ষ্মণে দেখাকৈ এটাফালে গতি কৰিলে আৰু আনফালে ৰাৱণে আকাশমাৰ্গেৰে সীতাক অপহৰণ কৰি লৈ যায়। ৰাম লক্ষ্মণে উভতি আহি সীতাক ক'তো বিচাৰি নাপাই চিন্তিত হৈ পৰিলে আৰু তেওঁলোকে ভাবিলে যে যেতিয়া আমি ইয়াত নাছিলোঁ তেতিয়া নিশ্চয় ইয়াত কিবা এটা অঘটন ঘটিছে। তেতিয়া আৰু দেৰি নকৰি সীতাক বিচাৰি গ'ল। বাটত তেওঁলোকে বানৰ সেনাক লগ পালে আৰু তেওঁলোকে ৰাম আৰু লক্ষ্মণক সহায় কৰিবলৈ তৎক্ষণাত তৈয়াৰ হৈ যায়। সেই বানৰ সেনাৰ ভিতৰত এজন বানৰৰ নাম আছিল হনুমান। হনুমান সাধাৰণ বানৰ নাছিল। তেওঁ পাহাৰ এখন দাঙি ধৰি ৰাখিব পাৰিছিল। তেওঁ চৰাইৰ দৰে উৰি সাগৰ পাৰ হ'ব পাৰিছিল। সেইবোৰ কাৰণতে তেওঁ শ্ৰীৰামৰ প্ৰিয় মিত্ৰ হৈ পৰিছিল। হনুমানে সীতা মাতা কুশলে আছেনে নাই চাবলৈ উৰি লংকা পাইছিল। হনুমানে তেওঁক কথা দিছিল শ্ৰীৰামে তেওঁক মোকলাবলৈ অতি সোনকালে আহি আছে আৰু হনুমানে আহি শ্ৰীৰামক সীতা মাতাৰ খবৰ জনায়। ইয়াৰ পিছত শ্ৰীৰামে বানৰ সেনাৰ সহযোগত সাগৰত শিল দি ৰাম সেতু বনাই লংকা নগৰী পালেগৈ আৰু দুয়ো শক্তিশালী সেনাৰ মাজত প্ৰচণ্ড যুদ্ধ হয়। শ্ৰীৰাম সেনাবোৰে অসুৰৰ সকলোবোৰক মাৰি পেলায়। থাকি যায় কেৱল ৰাৱণ। ৰামে ৰাৱণক তেওঁৰ ভুলৰ শুধৰণিৰ বাবে এটা শেষ সুযোগ দিয়ে। কিন্তু ৰাৱণে সেই শুধৰণি নামানি শ্ৰীৰামৰ ওপৰত আক্ৰমণ চলালে আৰু ৰামেও ৰাৱণৰ ওপৰত আক্ৰমণ চলালে। কিন্তু ৰামে ৰাৱণক হৰাব পৰা নাছিল। এনেতে ৰাৱণৰ ভায়েক বিভীষণে মনে মনে আহি ৰাৱণক ক'লে, তেওঁৰ সকলোতকৈ দুৰ্বল বস্তুটোৱে হ'ল তেওঁৰ নাভি। তাৰ পিছত ৰামে তেওঁৰ নাভিলৈ কাঁড় নিক্ষেপ কৰে আৰু তেতিয়াই ৰাৱণ মৰি থাকে। শেষত ৰাম আৰু তেওঁৰ মৰমৰ পত্নী সীতা আকৌ লগ হৈ যায়। 14 বছৰ বনবাস কটোৱাৰ পিছত ৰাম লক্ষ্মণ আৰু সীতা তেওঁলোক নিজৰ গৃহৰাজ্যলৈ উভতি আহে। দীপাৱলী প্ৰত্যেক বছৰে বছৰে পালন কৰা হয়। তোমালোকে বুজিলা? নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শকসকল, আপোনালোকে গম পাইছে এই আমাৰ ডিজে প্ৰডাকশ্যনৰ গ্ৰুপ। আপোনালোকক অলপ পলমকৈ হ'লেও দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ ডিজে প্ৰডাকশ্যনৰ তৰফৰ পৰা। আমি ডিজে প্ৰডাকশ্যনে এটি চমুকৈ একে সৰুকৈ এই কণমানি কেইটিৰ লগত দীপাৱলী উপলক্ষে দীপাৱলীৰ লগত সংগতি ৰাখি কিবা এটা কনচেপ্ট এটা ভাবি
কিবা এটা বনাবলৈ আপোনালোকৰ বাবে চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। এই সৰু সৰু কণমানি তেওঁলোকে প্ৰথম কৰিছে, একেবাৰে নাজানে, আমি শিকাই বুজাই ল'বলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ তেওঁলোকক আপোনালোকে উৎসাহ দিব আৰু ভুল ভ্ৰান্তিবোৰ দেখাই দিব। এয়া হ'ল আমাৰ DJ প্ৰডাকশ্যনৰ এটা সৰু প্ৰচেষ্টা আপোনালোকৰ বোলে উপহাৰ হিচাপে যাচিব বিচাৰিছোঁ। আমাৰ দাদা ক'ব, আপোনাৰ চিনি পায় সকলোৱে, আমাৰ অশ্বিনী ডেকা মুকুতা, কিবা এটা ক'ব। নমস্কাৰ, আমাৰ DJ প্ৰডাকশ্যনৰ তৰফৰ পৰা কলমক হ'লেও দীপাৱলীৰ শুভেচ্ছা জনালোঁ। লগতে আপোনালোকে আমাৰ চুটি ছবিসমূহ চাই আছে, তাত বহুতখিনি ভুল ত্ৰুটি থাকি যাব পাৰে। যিমানখিনি ভুল ত্ৰুটি থাকে আপোনালোকে দেখুৱাই দিব, আপোনালোকে আঙুলিয়াই দিব। আপোনালোকৰ এটা এটা মানে পৰামৰ্শ আমাৰ ভৱিষ্যতৰ লগত জড়িত আছে। আমাৰ কণ যিমানখিনি নৱ অভিনেতা অভিনেত্ৰী আছে, তেখেতসকলক উৎসাহ দিয়ক, তেখেতসকল যাতে আৰু আগবাঢ়ি যায়, সেইটোৱে কামনা কৰোঁ। ধন্যবাদ। এয়া আমাৰ নিপন দা আছে। নমস্কাৰ। মোৰ বন্ধুকেইজনে ক'লাই, মই ক'ব লগা নাই। তথাপিও দীপাৱলী হৈছে এখোজ চাকি যেনেকৈ জ্বলে, প্ৰত্যেককে আমি DJ প্ৰডাকশ্যনৰ পৰা সকলোকে পোহৰ দিছোঁ আৰু প্ৰত্যেকেই যেনে আনন্দতে ৰঙীন হৈ পোহৰ হৈ থাকে, তাৰে কামনাৰে কৰিছোঁ। আৰু আমাৰ কণমানি দুজনীক মই চিনাকি কৰি দিছোঁ। এয়া পৰিস্মিতা বৈশ্য আৰু প্ৰিয়াংশী ডেকা। কৈ দিয়া নামকেইটা। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়াংকী। তুমি কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী পৰিস্মিতা বৈশ্য। কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী বিতুপন কলিতা। এয়া কণমানিকেইজনী মই চিনাকি কৰি দিছোঁ। আৰু কোৱা, লাইভ কোৱা। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।